ডিয়াৰ মেমলৈ সকলোকে স্বাগতম। আজি মই আপোনালোকলৈ অন্য এটা ভিডিঅ' লৈ আহিছোঁ। আজি মই লৈ আহিছোঁ ধ্বনি আৰু বৰ্ণ বা আখৰ। এতিয়া মানুহে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ মুখেৰে যি কথা কয় তাক ভাষা বোলে। আমি মানে মনৰ কথাবোৰ যিহেৰে আমি প্ৰকাশ কৰোঁ তাকে কি কয় ভাষা বোলে। এতিয়া ভাষাৰ আদি মূল হৈছে ধ্বনি। এতিয়া ভাষা এটাত ব্যৱহাৰ যিবোৰ চিন বা প্ৰতীক সেইবোৰক বৰ্ণ বা আখৰ বোলে। আমি এটা ভাষা ক'বলৈ বিভিন্ন ধৰণৰ বৰ্ণ বা আখৰ আমি ব্যৱহাৰ কৰোঁ। সেই প্ৰতীকবোৰক আমি কি বুলি কওঁ? ভাষা বা আখৰ বোলে। যে একোটা ভাষাত যিমানবোৰ বৰ্ণ থাকে সেই আটাইবোৰক একেলগে বৰ্ণমালা বোলে। মানে এটা ভাষাত বহুতবোৰ বৰ্ণ থাকে। ভাষা এটা ক'বলৈ হ'লে সেই বৰ্ণবোৰক কি বুলি কয়? যে একেলগে বৰ্ণমালা বোলে। তাৰপিছত আহিলে বৰ্ণমালাক দুটা ভাগত ভাগ কৰা হৈছে, স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ। আমি সকলোৱে জানো বৰ্ণমালা হৈছে দুই প্ৰকাৰৰ, স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ। এতিয়া আহিল স্বৰবৰ্ণ। স্বৰবৰ্ণ কাক কয়? যে যিবোৰ বৰ্ণ আন কোনো বৰ্ণৰ সহায় নোলোৱাকৈ উচ্চাৰণ কৰিব পাৰি তাক স্বৰবৰ্ণ বোলে। আমি জানো যিবোৰ বৰ্ণ আমি কোনো বৰ্ণৰ সহায় ল'ব নালাগে, মানে নিজে নিজে উচ্চাৰণ কৰিব পাৰি, সেই বৰ্ণবোৰক স্বৰবৰ্ণ বোলে। যে স্বৰবৰ্ণ মুঠ 11টা। অ, আ, হস্ৰ ই দীৰ্ঘ ই, হস্ৰ উ দীৰ্ঘ ঋ, এ, ঐ, ও, ও। কিন্তু বিশিষ্ট স্বৰধ্বনি হৈছে 8টা। এনে সাধাৰণতে আমি স্বৰবৰ্ণ কেইটা পালোঁ? 11টা। আৰু বিশিষ্ট স্বৰধ্বনি হৈছে 8টা। সেইকেইটা হৈছে অ, আ, হস্ৰ ই দীৰ্ঘ, হস্ৰ উ, এ, ও, অ, এ। তাৰপিছত আহিলে ব্যঞ্জন বৰ্ণ। ব্যঞ্জন বৰ্ণ কাক বোলে? যে যিবোৰ বৰ্ণ স্বৰবৰ্ণৰ সহায়ত উচ্চাৰিত হয় তাক ব্যঞ্জন বৰ্ণ বোলে। স্বৰবৰ্ণৰ সহায় ল'ব লাগিব। মানে ব্যঞ্জন বৰ্ণ আমি নিজে নিজে উচ্চাৰণ কৰিব নোৱাৰোঁ। ব্যঞ্জন বৰ্ণ আমি উচ্চাৰণ কৰোঁতে সদায় আমি স্বৰবৰ্ণৰ সহায় ল'ব লাগে। সেইকাৰণে মানে যিবোৰ বৰ্ণ স্বৰবৰ্ণৰ সহায়ত উচ্চাৰণ হয় সেই বৰ্ণবোৰকে কি বোলে? ব্যঞ্জন বৰ্ণ বোলে। ব্যঞ্জন বৰ্ণ মুঠ 40টা। মানে এনে 21টাই হয়, ক্ষটো যে যুক্ত বৰ্ণ সেইকাৰণে ব্যঞ্জন বৰ্ণ সাধাৰণতে 40টা বুলি ধৰা হয়। যে বিশিষ্ট ব্যঞ্জন ধ্বনি হৈছে 21টা। এনে ব্যঞ্জন ধ্বনি আমি 41টা আছিলে, ক্ষটো যুক্ত বৰ্ণৰ কাৰণে ব্যঞ্জন বৰ্ণ মুঠ 40টা হ'ল। আৰু ইয়াৰ পৰা বিশিষ্ট ব্যঞ্জন ধ্বনি হৈছে 21টা। বিশিষ্ট ব্যঞ্জন ধ্বনি কোনবোৰ? যে ক, খ, গ, ঘ, ঙ, প্ৰথম চ, বৰ্গীয়া জ, দন্ত্য ত, দন্ত্য থ, দন্ত্য দ, দন্ত্য ধ, দন্ত্য ন, প, ফ, ব, ভ, ম, ৰ, ল, দন্ত্য স আৰু হ। এইকেইটাক বিশিষ্ট ব্যঞ্জন ধ্বনি বোলে। আপোনালোকে বুজি পাইছে? এতিয়া মই ব্যঞ্জন বৰ্ণ আৰু স্বৰবৰ্ণ দিলোঁ, সেইকেইটা আপোনালোকে ভালদৰে চাব। ঠিক আছে, আজিলৈ মই ইমানতে এৰিছোঁ। শেষত বিশিষ্ট স্বৰধ্বনিৰ তালিকা আৰু ব্যঞ্জন ধ্বনিৰ তালিকা দুখন দি দিছোঁ।